ওদালগুৰিত প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাটো বহুত টান আছে। মাইনৰিটি এলেকাত বিশেষকৈ ওদালগুৰি আৰু বাক্সাত প্ৰমোদ বড়ো ডাঙৰীয়া যদি যায় বহু ভাবি চিন্তি তেওঁ যাব লাগিব। बे समाव फोसावनो लादों मोनसे रादाब। दाब दाब जिल्लायावनो मकिबुर रहमान मुंनि सासे सुबुंनि हेंथायै एजाहार होदों इउपिपिएल माइनरिटी सेलनिफ्राय। बिटिआरनि गाहाय खुंगिरि प्रमोद बर'खौ एबिसि डिजिटेल खौरां बिजोंनि गेजेरजों सोंखारिनायनि हेंथायै दाब दाब जिल्लानि पुलिस थानायाव केस होदों माइनरिटी सेलनिफ्राय। थिग बेबायदिनो तामुलपुर जिल्ला माइनरिटी सेल इउपिपिएल हानजानिफ्राय केस थिसनदों। मकिबुर रहमान मुंनि सासे सुबुङा गाहाय खुंगिरि प्रमोद बर'खौ गोख्रों रावजों सोंखारिनाय जाथायखौ लानानै केस थिसनदों। मकिबुर रहमान मुंनि बे सुबुङा एबिसि डिजिटेल निउ पर्टेलनि गेजेरजों सीएम प्रमोद बर'खौ सोंखारिनायजों लोगोसेनो बिटिआर हालामाव गोजोन थासारि गैयै थासारि खालामनो नागिरदों। उदालगुरि आरो बाक्सा जिल्लायाव माइनरिटी एबा मुसलमान हारिनि गेजेराव हाबनो होआ आरो हेंथा खालामगोन होनना सोंखारिजाथाव बाथ्रा बुंदोंमोन मकिबुर रहमाना। ওদালগুৰিত প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাটো বহুত টান আছে। মাইনৰিটি এলেকাত বিশেষকৈ ওদালগুৰি আৰু বাক্সাত প্ৰমোদ বড়ো ডাঙৰীয়া যদি যায় বহু ভাবি চিন্তি তেওঁ যাব লাগিব। মাইনৰিটি এলেকাত তেওঁ যাব নোৱাৰিব, এইটো 100% গেৰাণ্টি। অসমৰ পৰা 3 তালাক লৈ এটা কেছ হৈছে, এইটো মই কৰিছোঁ। আমাৰ মানুহখিনি আচলতে ক'ৰবাত বিপথে পৰিচালিত হৈছে নে আচলতে বৰ্তমান চৰকাৰখনে মানুহখিনিক সুস্থিৰতাৰে থাকিব দিয়া নাই? বিজেপিৰ লগত যদি এলায়েন্স কৰোঁ তেতিয়াহ'লে ভগৱান যাতে মোৰ মংগল নকৰে। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে যোৱাকালি এবিচি নামৰ নিউজ পৰ্টেল এটাত মুফতি মকিবুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে তেওঁক আচলতে কি উপাধি দিম সেইটো আমি এতিয়াও থিৰাং কৰিব পৰা নাই। তেওঁ বিটিচি চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে যিবোৰ মন্তব্য কৰিছে, লগতে এই বিটিআৰত বহুদিনৰ মূৰত স্থাপিত হোৱা শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰ কাৰণে যি অপচেষ্টা চলাইছে তাৰ বিৰুদ্ধে আমি আজি তামুলপুৰ জিলা ইউপিপিএলৰ সংখ্যালঘু কোষৰ তৰফৰ পৰা আমি তামুলপুৰ আৰক্ষী থানাত আহি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আৰক্ষী কৰ্তৃপক্ষক দাবী জনাইছোঁ যাতে অতি সোনকালে তেওঁৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি বিটিআৰৰ শান্তি সম্প্ৰীতি বজাই ৰখাত আমাক সকলোকে সহায় কৰে। এইকাৰণে আমি আজি বিশেষকৈ থানাত আহি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলগীয়া হৈছে। তেওঁ অকল বিটিআৰ চিফক দুৰ্নাম কৰাৰ কাৰণে বা বিটিআৰৰ শান্তি সম্প্ৰীতি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা যিটো আমাৰ শান্তি সম্প্ৰীতিৰ এটা পৰিৱেশ আমাৰ 2020 চনৰ পৰা আহি পৰিছে, সেইটো তেওঁ ভংগ কৰিব বিচাৰিছে। গতিকে তাৰ বিৰুদ্ধে আমি তীব্ৰ ভাষাৰে সেইটো